হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকলৈ আছামিজ স্পেচিয়েল টেটৰ লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। চাওঁ আহক ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 1, পৰিৱেশৰ প্ৰধান উপাদানটো হ'ল অপশ্যন এ বায়ু, বি মানুহ, অপশ্যন চি বিদ্যালয়, অপশ্যন ডি গৃহ। পৰিৱেশৰ প্ৰধান উপাদানটো হ'ল বায়ু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বায়ু। কুৱেশ্যন নম্বৰ 2, ফনা শব্দৰ অৰ্থ কি? অপশ্যন এ উদ্ভিদ, অপশ্যন বি প্ৰাণী, অপশ্যন চি উদ্ভিদ আৰু প্ৰাণী দুয়োটাই, অপশ্যন ডি ফুল। ফনা শব্দৰ অৰ্থ হ'ল প্ৰাণী। শুদ্ধ উত্তৰটো অপশ্যন বি প্ৰাণী। কুৱেশ্যন নম্বৰ 3, সমগ্ৰ জীৱকুলক একেলগে কোৱা হয় অপশ্যনছ পৰিস্থিতিতন্ত্ৰ, বায়ুটা, সম্পদ, মৃত্তিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বায়ুটা। সমগ্ৰ জীৱকুলক একেলগে বায়ুটা কোৱা হয়। কুৱেশ্যন নম্বৰ 4, ৰেড ডাটা বুক কোনে প্ৰকাশ কৰে? অপশ্যন এ WWF, অপশ্যন বি নাছা, অপশ্যন চি UNEP, অপশ্যন ডি IUCN। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি IUCN। ৰেড ডাটা বুক প্ৰকাশ কৰে IUCN। কুৱেশ্যন নম্বৰ 5, ৰেড ডাটা বুকত তলৰ কোনটোৰ বিষয়ে তথ্য আছে? অপশ্যন এ ৰঙা ফুল, অপশ্যন বি ৰঙা চৰাই, অপশ্যন চি ৰঙা মাছ, অপশ্যন ডি বিপন্ন প্ৰজাতি। ৰেড ডাটা বুকত বিপন্ন প্ৰজাতিৰ বিষয়ে তথ্য আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিপন্ন প্ৰজাতি। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অপশ্যন এ গিৰ, অপশ্যন বি হেমিছ, অপশ্যন চি বন্দিপুৰ, অপশ্যন ডি কানহা। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল হেমিছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেমিছ। নম্বৰ 7, পৃথিৱীৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অপশ্যন এ য়েলোষ্টন, অপশ্যন বি হেমিছ, অপশ্যন চি চাইলেণ্ট ভেলী, অপশ্যন ডি হেইলি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ য়েলোষ্টন। পৃথিৱীৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল য়েলোষ্টন। কুৱেশ্যন নম্বৰ 8, তলৰ কোনবিধ পক্ষীয়ে সৰ্বাধিক দূৰত্ব পৰিভ্ৰমণ কৰে? অপশ্যন এ আৰ্কটিক টাৰ্ন, অপশ্যন বি চাইবেৰিয়ান ক্ৰেন, অপশ্যন চি আমুৰ ফেলেন, অপশ্যন ডি গ্ৰেটাৰ ফ্লেমিংগো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্কটিক টাৰ্ন। কুৱেশ্যন নম্বৰ 9, তলৰ কোনখন পক্ষী অভয়াৰণ্য? অপশ্যন এ পবিতৰা, অপশ্যন বি পানী দিহিং, অপশ্যন চি গৰম পানী, অপশ্যন ডি বৰ্কি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পানী দিহিং। পানী দিহিং পক্ষী অভয়াৰণ্য। কুৱেশ্যন নম্বৰ 10, ব্লিজাৰ্ড এবিধ অপশ্যন এ মানৱসৃষ্ট দুৰ্যোগ, অপশ্যন বি প্ৰাকৃতিক দুৰ্যোগ, অপশ্যন চি মহামাৰী, অপশ্যন ডি এ আৰু বি দুয়োটাই। ব্লিজাৰ্ড এবিধ প্ৰাকৃতিক দুৰ্যোগ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাকৃতিক দুৰ্যোগ। কুৱেশ্যন নম্বৰ 11, তলৰ কোনখন অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায়? অপশ্যন এ বৰনদী, অপশ্যন বি সোণাই ৰূপাই, অপশ্যন চি চক্ৰশিলা, অপশ্যন ডি আমপং। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চক্ৰশিলা। চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায়। কুৱেশ্যন নম্বৰ 12, বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে? অপশ্যন এ 1500, অপশ্যন বি 4500, অপশ্যন চি 2500, অপশ্যন ডি 1000। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2500 কেলৰি। এজন সুস্থ মানুহে দৈনিক 2500 কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে। কুৱেশ্যন নম্বৰ 13, গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? অপশ্যন এ দৃশ্য পোহৰ, অপশ্যন বি ৰঞ্জন ৰশ্মি, অপশ্যন চি অৱলোহিত ৰশ্মি, অপশ্যন ডি অতিবেঙুনী ৰশ্মি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৱলোহিত ৰশ্মি। গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ অৱলোহিত ৰশ্মি শোষণ কৰে। কুৱেশ্যন নম্বৰ 14, বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিটোৰ নাম কি? অপশ্যন এ ফটোমিটাৰ, অপশ্যন বি মেনোমিটাৰ, অপশ্যন চি হাইগ্ৰমিটাৰ, অপশ্যন ডি হাইড্ৰমিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইগ্ৰমিটাৰ। বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিটো হ'ল হাইগ্ৰমিটাৰ। কুৱেশ্যন নম্বৰ 15, স্থানিক প্ৰজাতি হ'ল অপশ্যন এ সকলোতে পোৱা যায়, অপশ্যন বি কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা যায়, অপশ্যন চি কিছুমান নিৰ্দিষ্ট অঞ্চলত থকা সংকটাপন্ন প্ৰজাতি, অপশ্যন ডি বিৰল প্ৰজাতি।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা যায়। স্থানিক প্ৰজাতি কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা যায়। আজিলৈ এইখিনিয়ে আছিলে। আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।